নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক কেইটামান প্ৰাইভেট কোম্পানী চাকৰিৰ বিষয়ে জনাবলৈ ওলাইছোঁ। এই চাকৰিসমূহ ডেলিভাৰী বয়, শিক্ষক, ছুপাৰভাইজাৰ এনেকুৱা ধৰণৰ আৰু এই চাকৰিসমূহৰ কাৰণে এলিজিবিলিটি যোনটো ক্ৰাইটেৰিয়া হ'ব, আপোনালোকে যদি 8 পাছ কৰিছে তেন্তে এপ্লাই কৰিব পাৰিব। মই বাকী ডিটেইলছ আপোনালোকক দেখাই গৈছোঁ। প্ৰথম যোনটো চাকৰি আহিছে সেইটো আহিছে এক্সপ্ৰেছ বি ডেলিভাৰী বয় চাকৰি হয়, বয় বা গাৰ্ল, আৰু এইটো পে'মেণ্ট যোনটো হ'ব উইকলি হ'ব আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন মানে ক্লাছ 8 পাছৰ অনৱাৰ্ডছ সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে এখন 2 হুইলাৰ্ছ লাগিব বুলি কৈছে আৰু এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ লাগিব। আৰু জব লোকেশ্যন হ'ব আজাৰা, VIP, লংকেশ্বৰ, বাগান, ৰঙামাটি এনেধৰণৰ। তাৰপিছত গড়চুক, মেলাগাঁও, কলেজ গেট, বড়ো বজাৰ, কাহিলীপাৰা, লাল গণেশ, বামুণী মৈদাম, 6 মাইল, ৰঙিয়া, বিভিন্ন ধৰণৰ জেগাতে লোকেশ্যনত আপোনালোকৰ এই পষ্টিংখিনি হ'ব। আৰু আপোনালোকে যোনটো এই ফোন নম্বৰটো মই কৈছোঁ 7002785647 আৰু 7638890475, এই ফোন নম্বৰটোত আপোনালোকে কল কৰি বাকী ডিটেইলছ আপোনালোকে ল'ব পাৰিব। মই ফোন নম্বৰকেইটা ডেছক্ৰিপশ্যনটো দি দিম। তাৰপিছতে আহিছে ফ্লিপকাৰ্টৰ পৰা আহিছে, এইটো 6 গাঁৱৰ কাৰণে বিচাৰিছে। হাব অপাৰেশ্যনৰ কাৰণে হয়, 4টা ভেকেঞ্চিজ আছে। ইয়াৰ কাৰণে এনি গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইকেইটা জব ডেছক্ৰিপশ্যন হয়। টাইমলি প্ৰচেছিং অফ অল ইনবাউণ্ড এণ্ড আউটবাউণ্ড এক্টিভিটিজ, তাৰপিছতে এফিচিয়েঞ্চিজ, এইখিনিৰ পৰা আপোনালোকে চাই ল'ব। আৰু আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে আপোনালোকৰ যোনখন CV হয় সেইখন আপোনালোকে rohit.vc@flipkart.com এইটোত আপোনালোকে ইমেইল কৰি দিব লাগিব আৰু এনেকৈ লিখি দিব এক্সিকিউটিভ হাব অপাৰেশ্যন 6 গাঁৱৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে বুলি। লাষ্ট ডেট হ'ব 23 নৱেম্বৰ। তাৰপিছতে আৰু এটা ভেকেঞ্চি আহিছে, এইটো এটা FMCG কোম্পানীৰ কাৰণে হয় আৰু এইটো যোনটো পোষ্ট হয় এইটোৰ কাৰণে বিচাৰিছে মাষ্টাৰ্ছ ইন কেমিষ্ট্ৰি অ' M.Pharm, গুৱাহাটী লোকেশ্যনত হ'ব। 22 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। ইমেইল কৰি পেলাই আপোনালোকে আপোনালোকৰ CVখন পঠাব লাগিব। যোনটো এড্ৰেছ দিছে saurabvd@covenetgroup.com এইটোত পঠাব লাগিব। ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছতে নেক্সট যোনটো চাকৰিৰ কথা মই আপোনালোকক জনাইছোঁ সেইটো আহিছে বৰোডা গ্ল'বেল শ্বেয়াৰ্ড ছাৰ্ভিচ তেজপুৰৰ পৰা। ইয়াৰ কাৰণে ছেলছ অফিচাৰ, ছিনিয়ৰ ছেলছ অফিচাৰ, অটো লোনছৰ বিচাৰিছে। তেজপুৰ লোকেশ্যনত আছে। 1 বছৰ বা 5 বছৰ যদি আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে অটো লোনত তেন্তে আপোনালোকে প্ৰেফাৰেঞ্চ পাব। আপোনালোকৰ যোনখন CV আছে সেইখন 2টা ইমেইল এড্ৰেছ দিয়া আছে। 23 তাৰিখৰ ভিতৰত আপোনালোকে ইমেইল কৰি দিব লাগিব। manish.sarkar.ray@bgss.in আৰু এটা হৈছে sukanya ghosh@bgss.in। তাৰপিছতে নেক্সট বিচাৰিছে মেথমেটিক্সৰ টিচাৰ বিচাৰিছে। ছায়েন্স টিচাৰ ফৰ এছএমইজ মিডিয়াম স্কুল, শিলপুখুৰী, গুৱাহাটীৰ কাৰণে বিচাৰিছে। ইয়াত বিচাৰিছে যে ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ কেণ্ডিডেট যাৰ মেথমেটিক্সৰ মেজৰ আছিলে তেওঁলোকে নিজৰ বায়'ডাটাখন উইদিন 7 ডেজ পঠাব পাৰিব। আৰু এই হোৱাটছআপ নম্বৰ যোনটো দিছে 9707800708 এই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি পেলাই পঠাই দিব পাৰিব। তাৰপিছতে আৰু এটা ভেকেঞ্চি আহিছে, এইটো আহিছে টাটা AIA, ইয়াৰ কাৰণে BAM বিচাৰিছে গোলাঘাটত। 3 পৰা 6 বছৰৰ যদি এক্সপিৰিয়েঞ্চ থাকে ছেলছত তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব এই পোষ্টটোৰ কাৰণে। আৰু 23 তাৰিখটো হৈছে নৱেম্বৰৰ লাষ্ট ডেট আপোনালোকে নিজৰ CVখন পঠোৱাৰ। আৰু CVখন আপোনালোকে পঠাব লাগিব ishan.sen@tataaia.com। তাৰপিছতে এইটো আহিছে হেমিল্টন ইণ্ডিয়াৰ পৰা আহিছে। কোৱালিটি ছুপাৰভাইজাৰৰ পোষ্ট হয়, 6 গাঁও গুৱাহাটীৰ কাৰণে বিচাৰিছে। আৰু 2 বছৰ বা 4 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰিব বুলি কৈছে। ইয়াত কৈছে CPET ডিপ্ল'মা, হাই ছেকেণ্ডেৰী ছায়েন্সত লাগিব, কম্পিউটাৰ নলেজ অফ SAP আৰু MS অফিচ বিচাৰিছে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকৰ ৰিজিউম এখন probal.bora@hamiltonindia.in বা deka.kuldeep@hamiltonindia.in আৰু ইয়াতে আপোনালোকে যেতিয়া CVখন পঠাব তাতে আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ কোৱালিটি ছুপাৰভাইজাৰ এনেকৈ লিখি পেলাই আপোনালোকে পঠাব লাগিব। 22 নৱেম্বৰৰ ভিতৰত লাষ্ট ডেট হয় এইটোৰ কাৰণে এপ্লাই কৰা। তাৰপিছতে আৰু এটা আহিছে, এইটো আহিছে ব্ৰাইট বিগিনিং প্ৰি স্কুল, হেঙেৰাবাৰী, গুৱাহাটীৰ কাৰণে বিচাৰিছে ফিমেল গ্ৰেজুৱেট টিচাৰ উইথ প্ৰফিচিয়েঞ্চি ইন ইংলিছ। আপোনালোকে যদি ইংলিছত আপোনালোকে ভাল হয় আৰু গ্ৰেজুৱেট হয় তেন্তে
আপোনালোকৰ চিভিখন 22 নৱেম্বৰৰ ভিতৰত info@brightbeginning.in এইটোত আপোনালোকে ইমেইল কৰি পঠাই দিব পাৰিব তাৰ পিছতে আৰু এটা পোষ্ট ওলাইছে এটো চৰাইদেউৰ কাৰণে বিচাৰিছে জুনিয়ৰ সোশ্যাল ওয়ার্কার এন্ড অক্ষৰ কোঅর্ডিনেটৰ এটো হয় অক্ষৰা ফাউন্ডেশন এখিনি ডিটেইলস হয় মই এবাৰ আপোনালোকক দেখাই দিছো এখিনি এবাৰ পঢ়ি লব ইয়াত গুটে ডিটেইলস খিনি মেনশন কৰা আছে ইয়াত ৰিডিং ৰাইটিং আৰু স্পিকিং প্ৰফিচিয়েন্সি অফ ইংলিশ বিচাৰিছে আৰু ৰিডিং ৰাইটিং এন্ড স্পিকিং প্ৰফিচিয়েন্সি অফ এছএমইজ বিচাৰিছে যে ফ্ৰেশাৰ্স হলো আপোনালোকে এপ্লাই কৰিব পাৰিব টিচিং কোচিং কমিউনিকেশন এনেকুৱা ধৰণৰ পোষ্টৰ কাৰণে এটো বিচাৰিছে এখিনি আপোনালোকে এবাৰ চাই পেলাই এই পোষ্টৰ কাৰণে তেতিয়া এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত নেক্সট মই আৰু এটা ভেকেন্সি বিষয় আপোনালোকক জনাই আছো হেয়া হৈছে ভাৰতী এয়াৰটেলৰ ফালৰ পৰা আহিছে ইয়াৰ কাৰণে কাস্টমাৰ কেয়াৰ এক্সিকিউটিভ সেলছ আৰু ভয়েস প্ৰসেসৰ কাৰণে ভেকেন্সিজ ওলাইছে এলিজিবিলিটি 12 পাস হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত যোনটো স্যালাৰি অফাৰ কৰিব মিনিমাম 2,40,000 ৰ পৰা ম্যাক্সিমাম 3 লাখ per annum with variables আৰু এটো যোনটো জব টাইপ হ'ব in office full time job hoy aru ya kane juntu responsibility hoy manage customer complaints achieve sales target aru maintain customer satisfaction ya kane 12 pass minimum requirement bisarise tar pise age 18 or 30 years of vitorot hobo lagibo aru apnalko strong verbal aru written communication skill thakibo lagibo english ot aru eta regional language ot tar pise empathy aru experience thakile apnaloke preference pabo juntu apply kora process hoise hetu ইয়াতে লিংক গিটা দিয়া আছে এই লিংক গিটা মই আপোনালোকক দেখাই দিম এই লিংক গিটাত আপোনালোকে আপোনালোকৰ ৰিজিউম এখন পঠিয়াব লাগিব আৰু ৰিজিউম এখন পঠিয়াৰ পিছত আপোনালোকক ওয়ার্ক এন্ড ইন্টাৰভিউ কাৰণে মাতিব সকলো আপোনালোকৰ ডকুমেন্টস লৈ আহিব লাগিব আৰু তাৰ পিছতে আপোনালোকে এই ইন্টাৰভিউটো দিব লাগিব যদি আপোনালোকৰ কোৱেৰিজ আছে তেন্তে akash@earlyjobs.in আৰু ফোন নম্বৰ 700462188 এই নম্বৰটোত আপোনালোকে ফোন কৰি পেলাই খুদিব পাৰিব ইয়াৰ পিছত মই আৰু এটা ভেকেন্সি বিষয় আপোনালোকক জনাবলৈ গৈ আছো হেতু আহিছে CDEC মানে সেন্টাৰ ফৰ ডেভেলপমেন্ট অফ এডভান্স কম্পিউটিং আৰু ইয়াৰ কাৰণে 74 টা প্ৰজেক্ট ইঞ্জিনিয়াৰ আৰু প্ৰজেক্ট মেনেজাৰ ভেকেন্সি ওলাইছে এই ভেকেন্সি কিটাৰ কাৰণে যোনটো কোৱালিফিকেশন হয় হেতু বিটেক আৰু PhD বিচাৰিছে আৰু আপোনালোকক যোনটো স্যালাৰি দিব CTC 4.49 lakhs per annum or 7.11 lakhs per annum CDEC to এটা গভৰ্ণমেন্টৰ সেন্ট্ৰাল গভৰ্ণমেন্টৰ অৰ্গানাইজেশন হয় বহুতে গম নাপায় ভাবে এটো প্ৰাইভেট কোম্পানী হয় বুলি কিন্তু এটো যদি আপোনালোকে এবাৰ চাকৰি কৰাৰ সুবিধা পায় আপোনালোকৰ ৰিজিউম এখন বহুত ষ্ট্ৰং হৈ যাব মেইনলি এটো কম্পিউটাৰ লগত ডিল কৰে আৰু ইয়াতে আপোনালোকক কম্পিউটাৰ ৰিলেটেড এক্সপেৰিয়েন্স বা কোৱালিফিকেশনৰ মানে যাৰ কম্পিউটাৰ ৰিলেটেড এক্সপেৰিয়েন্স বা কোৱালিফিকেশন আছে তেওঁলোকে এপ্লাই কৰিব পাৰে বাকি ডিটেইলস খিনি মই গুটেখিনি আপোনালোকক কৈ নিদো জাস্ট এটো মই ইনফৰমেশনৰ কাৰণে আপোনালোকক ইয়াতে জনাই দিছো আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব এটো ওয়েবসাইট যোনটো আছে careers.cdec.in এটোত গৈ পেলাই আপোনালোকে বাকি ডিটেইলস খিনি চাই লব পাৰিব এটা অফিশিয়াল নোটিফিকেশন খন তাৰ পিছতে অফিশিয়াল ওয়েবসাইট সকলো বিলাক আপোনালোকে তাতে পাই যাব তাৰ পিছতে লাষ্ট যোনটো ভেকেন্সি আহিছে হেতু সেটিন ক্ৰেডিট কেয়াৰ শিলচৰৰ পৰা আহিছে ইয়াৰ কাৰণে বিচাৰিছে ষ্টেট ক্ৰেডিট মেনেজাৰ আৰু গ্ৰেজুৱেট বা MBA হ'ব লাগিব এবছৰ বা 3 বছৰ যদি ক্ৰেডিট মেনেজমেন্টত আপোনালোকৰ এক্সপেৰিয়েন্স আছে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকৰ যোনখন CV আছে সেইখন hrsilchar@setincreditcare.com 23 নৱেম্বৰৰ ভিতৰত আপোনালোকে পঠাই দিব লাগিব প্ৰাইভেট চাকৰি বিষয়ে আপডেট মোৰ ইমানেই আছিল আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় এটো পোষ্ট মোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু ফ্ৰেন্ডছ আৰু ফ্যামিলিৰ মাজতে ভিডিওটো শেয়াৰ কৰি দিব কাৰোবাৰ যদি চাকৰি কিটা আৱশ্যকতা আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ